হেল্ল' এভৰিৱান, পোনপ্ৰথমে মই সকলোকে মোৰ চেনেলৰ আন এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আকৌ গহাও আলোচনা কৰিম, অৰ্থাৎ HCF আলোচনা কৰিম। এই HCF টাৰ্মটো বা গহাও লৈ বহুতৰ মনত ভয় লাগি থাকে যে যদি ডাঙৰ সংখ্যাবিলাক থাকে তেনেহ'লে আমি গহাও কেনেকৈ উলিয়াম, সেইটো উলিয়াওঁতে আমাৰ বহুত সময় লাগি যায়। গতিকে কি পদ্ধতিত কৰিলে আমি সহজে উলিয়াব পাৰোঁ সেই পদ্ধতিটো আমি ইয়াত আলোচনা কৰিম। কোনো ধৰণৰ শৰ্ট ট্ৰিক নহয়। সেই গহাও উলিওৱা যিবিলাক ফৰ্মুলা আছে, পদ্ধতি আছে, সেই পদ্ধতিৰ পৰা কোনটো পদ্ধতি আমাৰ কাৰণে বেষ্ট হ'ব ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত, সেইটো আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। গতিকে ইয়াতে আমি দুটা ডাঙৰ সংখ্যা ল'ম। ধৰি লওক দুটা ডাঙৰ সংখ্যা মই লৈছোঁ 240 আৰু এটা লৈছোঁ 860। এই দুটা সংখ্যা আমাক দিয়া আছে, আমি ইহঁতৰ কি উলিয়াব লাগে, গহাও উলিয়াব লাগে। গতিকে এইটো যদি আমি চুটিহৰণ পদ্ধতিত কৰোঁ তেনেহ'লে কি হ'ব পাৰে, এটা কথা মনত ৰাখিব, যদি কোনো দুটা সংখ্যাৰ আমাৰ কি উলিয়াব দিয়ে, গহা উলিয়াব দিয়ে ডাঙৰ সংখ্যা থাকে, তেনেহ'লে যদি দুয়োটা সংখ্যাৰ লাষ্টৰ অংকটো শূন্য থাকে তেনেহ'লে মনত ৰাখিব দুয়োটা সংখ্যাক আমি 10ৰে হৰণ কৰিব পাৰিম। গতিকে ডাইৰেক্ট আমি 10ৰে হৰণ কৰি দিম। ইয়াক 10ৰে হৰণ কৰিলে 10 240ত কেইবাৰ যায়, 240ত 10 যাব কেইবাৰ, 24 বাৰ। পিছত 10 860ত কেইবাৰ যায়, যাব কেইবাৰ, 86 বাৰ। হৈ গ'ল, সৰু হৈ গ'ল সংখ্যাকেইটা। এতিয়া এই সংখ্যাকেইটাক হৰণ কৰিব পৰা কোনটো সংখ্যা হ'ব পাৰে, দুয়োটাক হৰণ কৰিব পৰা যদি উলিয়াব পাৰে ভাল। আৰু যদি তেনেকৈ আমাৰ অসুবিধা হয় তেনেহ'লে দেখাই গৈ আছে দুয়োটা যুগ্ম সংখ্যা 2ৰে হৰণ কৰিম। 2ৰে কৰিলে কেইবাৰ যাব, 12 বাৰ। আৰু এইটো যদি হৰণ কৰোঁ কেইবাৰ যাব, 43। অৰ্থাৎ এইটো হৰণ কৰিলে গৈছে 43 আৰু ইয়াক হৰণ কৰিলে 12 বাৰ গৈছে। এতিয়া এই 12 আৰু 43 ওলাইছে, ইয়াকতো আমি হৰণ কৰিব নোৱাৰোঁ। গতিকে এই দুটা ওলাইছে যিহেতু এই দুটা হৰণ কৰিব পাৰিছোঁ, গতিকে এই দুটা সংখ্যাৰ পূৰণফলেই হ'ব আমাৰ গহাও, অৰ্থাৎ 10 × 2 কিমান হ'ব, 20। গতিকে এনেকৈ আমি যদি শূন্যবিলাক দিয়া থাকে, লাষ্টত শূন্য থাকে, এটা শূন্য আছে দুয়োটাত, তেনেহ'লে আমি ডাইৰেক্ট প্ৰথমে 10ৰে হৰণ কৰিম। 2ৰে নকৰাতকৈ আমি 10ৰে যদি হৰণ কৰোঁ তেনেহ'লে আমাৰ বস্তুটো চুটি হৈ যাব, অত সৰু হৈ যাব। এতিয়া আৰু এটা সংখ্যা লওঁ, ধৰি লওক এটা সংখ্যা লৈছোঁ 1 2 5 আৰু 7 2 5 লৈছোঁ। এতিয়া এই সংখ্যাটো আমি কি কৰিব লাগে, কি উলিয়াব লাগে, গহা উলিয়াব লাগে। গতিকে এইটোক আমি কি কৰিব পাৰোঁ, মনত ৰাখিব ইয়াতে কি দিয়া আছে, দুয়োটা সংখ্যাৰ লাষ্টত কি আছে, 5 আছে। গতিকে দুয়োটাক আমি কিহেৰে হৰণ কৰিব পাৰি, 5ৰে হৰণ কৰিব পাৰি। গতিকে 5ৰে প্ৰথমে হৰণ কৰি দিয়ক। 5ৰে হৰণ কৰিলে 125ত 5 কেইবাৰ যায়, 12ত যাব দুবাৰ, 25ত যাব 5 বাৰ। আকৌ এইটোত 5 যাব 7ত এবাৰ, বাকী থাকিব 2, 22ত যাব কেইবাৰ, 4 বাৰ, 20 বাকী থাকিব 2, আকৌ যাব কেইবাৰ, 5 বাৰ। এতিয়া আকৌ চাওক লাষ্টত কি আছে, 5 আছে। গতিকে আকৌ 5ৰে হৰণ কৰিব পাৰি। গতিকে আকৌ 5ৰে হৰণ কৰক, কৰিলে কেইবাৰ যাব, 5 যাব 25ত 5 বাৰ, আৰু 5 যাব 145ত কেইবাৰ যায়, 10ত যাব দুবাৰ, 45ত যাব 9 বাৰ। এতিয়া কিমান ওলাই গ'ল, এতিয়া ওলাইছে কিমান, 5 আৰু 29 ওলাইছে। গতিকে 5 আৰু 29টো কোনো সংখ্যাৰে আমি কি কৰিব নোৱাৰোঁ, হৰণ কৰিব নোৱাৰোঁ। গতিকে এই দুটা সংখ্যাৰে হৰণ কৰিব পাৰিছোঁ। গতিকে 5 পূৰণ 5 অৰ্থাৎ 25 হ'ব আমাৰ এই সংখ্যা দুটাৰ HCF অৰ্থাৎ গহাও। এনেকৈ আমি অতি সহজ পদ্ধতিৰে আমি উলিয়াব পাৰোঁ, যদি আপোনালোকে সংখ্যাবিলাক ধৰিব পাৰে যে কিহেৰে হৰণ যাব পাৰে, তেতিয়া আমি অতি সহজে উলিয়াব পাৰোঁ। ইয়াৰ পিছত আৰু এটা আমি কৰিম, ইয়াতে আৰু অলপ ডাঙৰ সংখ্যা লওঁ। এতিয়া ধৰি লওক দিয়া আছে 6 to 4 আৰু দিছে 1264। এতিয়া চাওক, এতিয়া এইটো চাওক কি হ'ব পাৰে, এইটো 4 4 আছে, দেখা গৈছে 2ৰে হৰণ যাব, 2ৰে হৰণ যাব, আকৌ 2ৰে হৰণ যাব, আকৌ 2ৰে হৰণ যাব, এনেকৈ কৰোঁতে আমাৰ সময় বেছি লাগে। গতিকে ইয়াত আমি কি ব্যৱহাৰ কৰিব পাৰিম, ইউক্লিডৰ কলন বিধি যিটো আছে, ইউক্লিডৰ বিধিটো আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰিম। এতিয়া ইউক্লিডৰ বিধি মানে কি, ইউক্লিডৰ বিধিটো হৈছে আমি এই ডাঙৰ সংখ্যাবিলাক যেতিয়া গহা উলিয়াম তেতিয়া আমি কি কৰিম, সৰু সংখ্যাটো যিটো দিয়া আছে সেই সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ কৰিম। অৰ্থাৎ ইয়াতে সৰু সংখ্যা কোনটো আছে, ইয়াতে সৰু সংখ্যা আছে 624 আৰু ডাঙৰ সংখ্যা কি আছে 1264। গতিকে 624ৰে 1264 প্ৰথমে হৰণ কৰক। হৰণ কৰিলে কেইবাৰ যায় আমি চাব লাগিব। এতিয়া ইয়াতে আছে 600, ইয়াতে আছে 1200,
গতিকে 612 কেইবাৰ যায়, দুবাৰ যায়। 24 আৰু 64 আছে, গতিকে দুবাৰ যাবই। দুবাৰ গ'লে কিমান হ'ব? 2 4 গুণ 8, 2 2 গুণ কিমান 4, 2 6 গুণ হ'ব 12, ওলাই গ'ল। এতিয়া 4ৰ পৰাতো 8 নাযায়, 1 ধাৰ কৰক। 14ৰ পৰা 8 গ'লে 6, ইয়াতে 5, 5ৰ পৰা 4 গ'লে 1, 16 থাকি গ'ল। এতিয়া 16ৰে আকৌ ইয়াক হৰণ কৰিব। মনত থাকিব মই কাৰ চিন দি দেখুৱাই দিছোঁ, যিটো বাকহে ওলাইছে অৰ্থাৎ বাকী যিটো ওলাইছে আমাৰ ইয়াত হৰণ কৰাৰ পিছত যিটো বাকী ৰৈ গ'ল, এই বাকীটোৰে আকৌ আমি বাজকক কি কৰিম? হৰণ কৰিম। যিটোৰে আগতে হৰণ কৰিছিলোঁ সেইটোক আকৌ এই বাকেৰে হৰণ কৰিব লাগিব। 624, এতিয়া 624ত 16 কেইবাৰ যায় আমি এবাৰত উলিয়াব লাগিব। অৰ্থাৎ যিটো আমাৰ বাকহে ওলাইছে 16, সেই 16ৰে আমি কাক হৰণ কৰিম? যিটোৰে আগতে হৰণ কৰিছিলোঁ, অৰ্থাৎ 624ক এইটোৰে হৰণ কৰিম। আৰু হৰণ কৰিলে 16 624 যাব 39 বাৰ যাব। যদি আপোনালোকে হৰণ কৰে 39 বাৰ হ'ব, তেতিয়া হ'ব 624 হ'ব। গতিকে 0 ওলাই গ'ল, গতিকে আৰু হৰণ কৰিব নালাগে। গতিকে 16 হ'ব এই সংখ্যা দুটাৰ কি? গহা ও, অৰ্থাৎ যিটো সংখ্যাৰে হৰণ কৰাৰ পিছত 0 ওলাইছে সেইটো হ'ব গহা ও। গতিকে ধৰিব পাৰিছে এইটো কেনেকৈ কৰা হৈছে। গতিকে আমি ইয়াৰ ওপৰত আৰু এটা প্ৰশ্ন উত্তৰ কৰোঁ, তেতিয়াহ'লে আমাৰ আৰু বেছিকৈ ক্লিয়াৰ হ'ব। গতিকে আপোনালোকে যিকোনো ৰেণ্ডম দুটা ল'ব, সংখ্যা লৈ পেলাই নিজে নিজে কৰিব গহা কৰিব নিজে নিজে, তেতিয়া আপোনালোকৰ কাৰণে সহজ হ'ব। যিমান প্ৰেক্টিছ কৰিব সিমানে মনত থাকিব। এতিয়া ধৰি লওক মই লৈছোঁ 522 লৈছোঁ, আৰু এটা সংখ্যা লৈছোঁ 1416, এই দুটা আমি কি উলিয়াব লাগে? গহা উলিয়াব লাগে। এতিয়া যদি এনেকৈ কৰিব যায় তেনেহ'লে 2ৰে কৰিব, পিছত আকৌ 2ৰে কৰিব, এনেকৈ অলপ দেৰি হৈ যায়। সেইকাৰণে এইটো আমি কি কৰিম? সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ কৰিম। এতিয়া সৰু সংখ্যা হৈছে 522, ডাঙৰ সংখ্যা হৈছে 1416। এতিয়া হৰণ কৰি চাওঁ কেইবাৰ যায়। এতিয়া হৰণ কৰিলে কেইবাৰ যাব পাৰে? ইয়াত 500 আছে, ইয়াত 1400 আছে, গতিকে 3 বাৰ গ'লে 1500 হৈ যায়। গতিকে যাব কেইবাৰ? দুবাৰ। দুবাৰ গ'লে কিমান হয়? 2ৰ লগত 2 পূৰণ কৰিলেও হ'ব 4, আকৌ 2 পূৰণ কৰিলেও হ'ব 4, আকৌ 2ৰ লগত 5 পূৰণ কৰিলেও হ'ব 10, হৈ গ'ল 1044। এতিয়া বিয়োগ কৰক। 6ৰ পৰা 4 গ'লে 2, 1ৰ পৰা 4 নাযায়, 11ৰ পৰা 4 গ'লে কিমান হ'ব? 7, আৰু ইয়াতে ৰৈ গ'ল কিমান? 3, 3ৰ পৰা 0 গ'লে 3 থাকিব, 372 ওলাই গ'ল। এতিয়া যিহেতু 0 ওলোৱা নাই, গতিকে এই যিটো বাকহে ওলাইছে, আমাৰ যিটো বাকহে ওলাইছে, বাকী যিটো ৰৈ গ'ল, এইটোৰ আকৌ ইয়াক আমি হৰণ কৰিম। কাক কৰিম? যাৰ দ্বাৰা আগতে হৰণ কৰিছোঁ তাৰ দ্বাৰাই আমি হৰণ কৰিম, অৰ্থাৎ 522ক হৰণ কৰিম। গতিকে 522ক যদি হৰণ কৰোঁ কেইবাৰ যাব? 372, 522 দুবাৰটো নাযায়, দুবাৰ গ'লে 6 হৈ যায়। গতিকে যাব কেইবাৰ? এবাৰ গ'লে হ'ব কিমান? 372 হ'ব। এতিয়া বিয়োগ কৰক। 2ৰ পৰা 2 গ'লে 0, 2ৰ পৰা 7 নাযায়, 12ৰ পৰা 7 গ'লে 5, আৰু ইয়াতে 4 গ'ল, 4ৰ পৰা 3 গ'লে 1, 150। এতিয়া যিহেতু 150 ওলাইছে, 0টো ওলোৱা নাই, 150হে ওলাইছে, গতিকে এইটোৰে আকৌ যিটোৰে হৰণ কৰিছিলোঁ, ইয়াৰ আগৰটো যিটোৰে হৰণ কৰিছোঁ তাক হৰণ কৰিম। অৰ্থাৎ 150ৰে 372ক আমি হৰণ কৰিম, অৰ্থাৎ এইটোৰে এইটো হৰণ কৰিম। গতিকে কৰিলে কি হ'ব? এইটো আমি হৰণ কৰি চাওঁ। 372ক হৰণ কৰিব লাগে কিমান? 150ৰে। এতিয়া হৰণ কৰিলে কি হ'ব? 150 ইয়াত 300 আছে, গতিকে কেইবাৰ যাব? দুবাৰ যাব। দুবাৰ গ'লে কিমান হ'ব? 300 হ'ব। 300 হ'লে বাকী কিমান থাকিব? 72 থাকিব। এতিয়া যিহেতু আকৌ আমাৰ 72 ওলাই গ'ল, 0টো লোৱা নাই, গতিকে 72 আৰু 150 আকৌ হৰণ কৰিব লাগিব। যেতিয়ালৈকে 0 নোলায় তেতিয়ালৈকে এই প্ৰচেছটো চলি থাকিব। অৰ্থাৎ 72ৰে 150ক হৰণ কৰক। হৰণ কৰিলে কেইবাৰ যাব? দুবাৰ গ'লে অৰ্থাৎ 75, অৰ্থাৎ 75 দুগুণ কিমান হয়? 150, গতিকে 72 দুবাৰ যাবই। দুবাৰ গ'লে 2 দুগুণ 4, আৰু 2 7 গুণ কিমান? 14 ওলাই গ'ল। এতিয়া বাকী কিমান থাকিব? 6। এতিয়া 6হে ওলাইছে, 0টো ওলোৱা নাই, গতিকে এইটোৰে আকৌ ইয়াক আমি হৰণ কৰিম। কাক হৰণ কৰিম? 72ক। 72 কেইবাৰ যায়? 12 বাৰ যাব। 12 বাৰ যাব, দেখাই গৈ আছে 12 বাৰ যাব। 12ৰ লগত 6 পূৰণ কৰিলে 72 হ'ব। গতিকে 72 হোৱাৰ পিছত ইয়াতে আমাৰ বাকী কিমান থাকিব? ইয়াতে বাকী থাকিব কিমান? 0, অৰ্থাৎ আমি 0 পাই গ'লোঁ। বাকী কিমান পাই গ'লোঁ? 0। যেতিয়া বাকী 0 হৈ গ'ল, তেতিয়া কোনটোৰে হৰণ কৰাৰ পিছত 0 হৈছে? 6ৰে হৰণ কৰাৰ পিছত, গতিকে 6ই হ'ব এই যিটো সংখ্যা আছিলে সেই দুটা সংখ্যাৰ গহা হৈছে 6। কেনেকৈ উলিয়াইছোঁ গম পাইছে? সৰু সংখ্যাটোৱে প্ৰথমে ডাঙৰ সংখ্যাটোক হৰণ কৰিব, তাৰপিছত যদি বাকী থাকে সেই বাকী থকা সংখ্যাটোৰে আকৌ যিটো সংখ্যাৰে হৰণ কৰিছিলে তাক হৰণ কৰিব, আকৌ যদি বাকী থাকে আকৌ যিটো সংখ্যাৰে হৰণ কৰিছে ইয়াৰ আগৰটোত সেইটো হৰণ কৰিব, আকৌ এনেকৈ প্ৰচেছটো চলি থাকিব। লাষ্টত য'ত গৈ পেলাই 0 ওলাই গ'ল, বাকী নাই মানে, তেতিয়া যিটো সংখ্যাৰে হৰণ কৰাৰ পিছত 0 ওলাইছে সেই সংখ্যাটোৱে হ'ব উক্ত সংখ্যা দুটাৰ গহা ও বা HCF। গতিকে এনেকৈ আমি ডাঙৰ সংখ্যাবিলাকৰ
কি উলিয়াব পাৰোঁ, গহা উলিয়াব পাৰোঁ। যদি চুটি হৰণ পদ্ধতিৰ আপোনালোকৰ অসুবিধা হৈ আছে তেনেহ'লে এই দীৰ্ঘ হৰণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। গতিকে ইয়াৰ উপৰিও আৰু কিছুমান বস্তু আছে, আমি কিছুমান একেবাৰে জেনেৰেল বস্তু আছে যিখিনি আমি জানিব লাগিব। সেইখিনি যদি আপোনালোকে গম পায় তেনেহ'লে সৰু সৰু যিবিলাক আমাৰ গহা উলিয়াব আহে সেইখিনি আমি অতি সহজে কৰিব পাৰিম। যেনেকৈ ধৰি লওক, যদি আমাক পৰীক্ষাত দি দিছে এনেকৈ দুটা সংখ্যা দিছে 5 আৰু 11 দিয়া আছে, এই দুটাৰ গহাও কিমান। এতিয়া দেখা গৈ আছে সংখ্যা দুটা কি হয়, দুয়োটা সংখ্যা মৌলিক সংখ্যা। এতিয়া মৌলিক সংখ্যাক আমি কিহেৰে হৰণ কৰিব পাৰোঁ, সেই সংখ্যাটোৰে আৰু 1ৰে। গতিকে ইয়াত দুটা সংখ্যা আছে। এতিয়া চাওক, মৌলিক সংখ্যা দুয়োটাক আমি কিহেৰে হৰণ কৰিব পাৰিম, 5ৰে কৰিব নোৱাৰোঁ, 11ৰে কৰিব নোৱাৰোঁ, 2ৰে কৰিব নোৱাৰোঁ, পাৰিম কিহেৰে, 1ৰে। 1ৰে হৰণ কৰিলে 5 বাৰে যাব, আকৌ 11 বাৰে যাব, আৰু তো হৰণ কৰিব নোৱাৰোঁ 1ৰ বাহিৰে। গতিকে কি দেখা গৈ আছে, যিবিলাক মৌলিক সংখ্যাসমূহৰ গহাও সদায় কি হয়, 1 হয়। মনত ৰাখিব, পৰীক্ষাত যদি দুটা মৌলিক সংখ্যা দিয়া আছে তেনেহ'লে সেই মৌলিক সংখ্যাবিলাকৰ গহাও সদায় কি হ'ব, 1 হ'ব। গতিকে তাৰ কাৰণে আপুনি জানিব লাগিব যে সংখ্যা দুটা মৌলিক নে যৌগিক। এতিয়া ইয়াতে মই কি ক'লোঁ যে দুটা মৌলিক সংখ্যাৰ গহাও সদায় কি হয়, 1 হয়, কাৰণ ইহঁতৰ 1ৰ বাহিৰে আৰু কোনো উৎপাদক নাই। এতিয়া মৌলিক সংখ্যাটো আমি গম পালোঁ, মৌলিক সংখ্যা। এতিয়া যদি এটা যৌগিক আৰু এটা মৌলিক থাকে তেনেহ'লে কি হ'ব চাওক। ধৰি লওক এটা যৌগিক আছে 4 আৰু এটা মৌলিক আছে কিমান, 7। এতিয়া চাওক 7 আৰু 4 কমন যোৱা কিবা সংখ্যা আছেনে, নাই, কাৰণ 2ৰে হৰণ কৰিব নোৱাৰোঁ, 2ৰে 4 কৰিব পাৰোঁ, 7 কৰিব নোৱাৰোঁ, 3ৰে নোৱাৰোঁ, 4ৰে নোৱাৰোঁ। গতিকে ইহঁতক আমি কিহেৰে হৰণ কৰিব পাৰিম, 1ৰে পাৰিম। গতিকে এটা মৌলিক আৰু এটা যৌগিক সংখ্যাৰ গহাও কিমান হয়, 1 হ'ব। আৰু ইয়াৰ উপৰিও কিছুমান বস্তু আছে গহাওৰ, সেইখিনি আমি জানিব লাগিব। যেনেকৈ ধৰি লওক ইয়াতে মই দেখুৱাই দিছোঁ, আকৌ নতুনকৈ মই ভিডিঅ' বনাব লাগিব নহ'লে তাৰ কাৰণে। ধৰি লওক মই লৈছোঁ 4 আৰু ইয়াতে লৈছোঁ 8। এতিয়া চাওক সৰু সংখ্যাটো কিমান 4 আছে, ডাঙৰ সংখ্যাটো 8 আছে। এতিয়া 4ৰে 8ক আমি সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰোঁ নে নাই, আমি চাব লাগিব। 4ৰে 8ক সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰোঁ নে নাই, অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ জানে নাই, যাব। অৰ্থাৎ 4ৰে 8ক হৰণ কৰিলে কেইবাৰ যাব, 2বাৰ যাব। 2 4 গুণ কিমান, 8 হৈছে, সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিছোঁ। গতিকে ইহঁতৰ গহাও হ'ব কিমান, 4। অৰ্থাৎ ইয়াৰ পৰা কি গম পালে যে দুটা সংখ্যাৰ ভিতৰত সৰু সংখ্যাটোৰে যদি ডাঙৰ সংখ্যাটোক সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰোঁ তেনেহ'লে সৰু সংখ্যাটোৱে হ'ব গহাও বা গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া বেলেগ আৰু এটা যদি উদাহৰণ লওঁ, ইয়াতে তেনেকুৱা কি হ'ব চাওক, 25 আছে আৰু 625 আছে। এতিয়া চাওক সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক আমি সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰোঁ নে নাই, নিশ্চয় পাৰোঁ। 25ৰ স্কুৱেৰ হৈছে 625, অৰ্থাৎ 25ৰ লগত যদি আপুনি 25 পূৰণ কৰে তেনেহ'লে কি হ'ব, 625 হ'ব। গতিকে দেখা গৈ আছে সৰু সংখ্যাৰে ডাঙৰ সংখ্যাটোক সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিছোঁ। গতিকে এই সৰু সংখ্যাটো হ'ব কি, এই সংখ্যা দুটাৰ গহাও। বুজি পাইছে। ইয়াৰ পিছত 3টা অংক বিশিষ্ট সংখ্যা চাওক কি হ'ব। 3টা অংক বিশিষ্টৰ ক্ষেত্ৰতে এনেকুৱা হ'ব পাৰে। যেনেকৈ ধৰি লওক মই লৈছোঁ 5, পিছত লৈছোঁ 10, পিছত লৈছোঁ 30। এতিয়া চাওক আটাইতকৈ সৰু কি আছে, 5 আছে। 5ৰে 10ক হৰণ কৰিব পাৰি, 2বাৰ যাব। 5ৰে 30ক হৰণ কৰিব পাৰি, 6বাৰ যাব। গতিকে ইহঁতৰ গহাও কিমান হ'ব, 5। অৰ্থাৎ 5ৰে গোটেইকেইটা কি কৰিব পাৰিছোঁ, হৰণ কৰিব পাৰিছোঁ। এনেকৈও আমি সংখ্যাবিলাক চোৱাৰ লগে লগে ক'ব পাৰিম কোনটো গহাও হ'ব। এনেকৈ যদি আপোনালোকে হৰণ কৰিব পাৰে তেনেহ'লে অতি সহজে ক'ব পাৰিব। গতিকে এইখিনি আৰু ভিডিঅ'টোত আলোচনা কৰিলোঁ। ইয়াতকৈ আৰু বেছি আলোচনা নকৰোঁ। গতিকে বেছি আমি যদি ইয়াত আলোচনা কৰিব যাওঁ তেনেহ'লে গহাওটো আকৌ আমাৰ কাৰণে কি হৈ যাব, অলপ বেছি টান হৈ যাব। গতিকে যদি আপোনালোকৰ ভিডিঅ'টোৰ পৰা কিবা সহায় পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, অসুবিধা পালে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'ৰ আৰু এনেকুৱা ভিডিঅ' চাব বিচাৰে মোৰ চেনেলৰ, তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, মেথছ বুলি এটা তাতে প্লে'লিষ্ট আছে। তাত গোটেইখিনি মেথছৰ যিবিলাক মই ক্লাছ এনেকৈ ভিডিঅ'ৰ জৰিয়তে দিছোঁ গোটেইখিনি তাত দিয়া আছে, আপোনালোকে তাৰ পৰা চাই ল'ব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেলটো আছে, বেলটো দবাই থ'ব যাতে মই নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। গতিকে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।